ধুবুৰী জিলাখনৰ দুৱাৰ মুক্ত হ'ল চাপৰ। নিশা হ'লেই যোগীৰ গোপৰ পৰা চালানবিহীনভাৱে GST বিহীনভাৱে অবৈধভাৱে ট্ৰাক ভৰ্তি কয়লা ধুবুৰী জিলালৈ অনা হৈছে। আমি দেখিছোঁ যে নিশা হ'লেই শ ট্ৰাক কয়লা ভৰ্তি ট্ৰাক ধুবুৰী জিলাৰ মাজেৰে গৈ পশ্চিমবংগলৈ লৈ যোৱা হৈছে। আমি দেখিছোঁ যে উজনিৰ পৰা নামনিলৈকে এক মহা সিন্ডিকেট চক্ৰ গঢ়ি উঠিছে। আজি আমি ধুবুৰী জিলা প্ৰশাসনৰ দৃষ্টি নিক্ষেপ কৰাৰ কাৰণে আজি আমি ধুবুৰী জিলাৰ দুৱাৰমুখ চাপৰত আজি সংবাদমেল দিব লগা হৈছে বা দিছোঁ। আমি ধুবুৰী জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে আমি আপোনালোকক সন্মান কৰোঁ। ধুবুৰী জিলা SP মহোদয়ক কৈছোঁ যে আপোনালোকে আজি নিশাৰ পৰা এই অবৈধ GST নোহোৱাকৈ চালানবিহীন যি ট্ৰাক ভৰ্তি অবৈধ কয়লা সৰবৰাহ কৰা হৈছে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আপোনালোকে চেকিঙৰ ব্যৱস্থা কৰক। আমি বিশেষকৈ ধুবুৰী জিলাৰ দুৱাৰমুখ চাপৰ আমি চাপৰ থানাৰ বা চাপৰ আৰক্ষী বিষয়াক অনুৰোধ জনাইছোঁ যে আপোনালোকে নিশাৰ পৰা এই তদন্ত আৰম্ভ কৰক, চেকিং আৰম্ভ কৰক। আপোনালোকে দেখিছে যে আজিৰ দিনত ৰাতিত দুৰ্ঘটনা সংঘটিত বেছি হৈ আছে। ইয়াৰ মূল কাৰণটো হৈছে ৰাতি হ'লে আপুনি ৰাস্তা আহিব নোৱাৰিব, কাৰণ এই শ অবৈধ কৰ ফাঁকিৰে যি ট্ৰাক ভৰ্তি কয়লা সৰবৰাহ কৰা হৈছে আৰু এই কয়লা ভৰ্তি ট্ৰাকৰ কাৰণে আজি ৰাস্তাত ৰাতিত দুৰ্ঘটনা সংঘটিত হ'ব পাৰিছে। আমি দেখিছোঁ যে যোগীৰগোপৰ পৰা এক বিৰাট সিন্ডিকেট চক্ৰটোৱে এই কামখিনি আৰম্ভ কৰিছে। আমি ধুবুৰী জিলাৰ SP মহোদয়ক বিশেষকৈ আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ যে আপোনালোকে আজি নিশাৰ পৰা আপোনালোকে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আপোনালোকে তদন্ত আৰম্ভ কৰক। নিশ্চয় দেখিব ইয়াৰ লগত জড়িত হৈ থকা ৰৌ বৰালি ওলাই পৰিব। দৃষ্টি নিক্ষেপ কৰাৰ কাৰণে আজি ষ্টেটমেণ্ট দিয়া হৈছে, প্ৰেছ মিট দিয়া হৈছে। যদি ধুবুৰী জিলাৰ প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব নিদিয়ে আমি ভাবিম যে ধুবুৰী জিলা প্ৰশাসনে ইয়াৰ লগত জড়িত আছে। যদি তেওঁলোকে ভাল জড়িত আছে তেনেহ'লে আজিৰ পৰা তেওঁলোকে এই অপাৰেশ্যনটো আৰম্ভ কৰিব লাগে। আৰু যদি তেওঁলোকে আমাৰ কথাত গুৰুত্ব নিদিয়ে, এই অপাৰেশ্যন তেওঁলোকে আৰম্ভ নকৰে, চেকিং আৰম্ভ নকৰে, তেনেহ'লে আমি ৰাইজক লগত লৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আমি নিশাৰ ভাগত চাপৰ দুৱাৰমুখত আমি থিয় হ'ম আৰু প্ৰতিটো ট্ৰাক আমি ধৰি আমি হিমন্ত ডাঙৰীয়াক কৈ দিম, মুখ্যমন্ত্ৰীক কৈ দিম, দেখক এই যে আপোনাৰ দিনত এই কাৰবাৰটো চলিছে। গতিকে আমি আজি দীঘলীয়া নকওঁ, আমি ধুবুৰী জিলা প্ৰশাসনক আমি যিটো ধুবুৰী জিলাৰ চাপৰৰ মাজেৰে বৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত মানে যিটো এইটো দুৱাৰমুখ হয়, গতিকে আমি চাপৰৰ পৰা এই অপাৰেশ্যন আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আকৌ কৈছোঁ যে এই মহা অবৈধ কয়লা সিন্ডিকেটক ধৰিব লাগিবই। আজিৰ পৰা আপোনালোকে অপাৰেশ্যন আৰম্ভ কৰক। নিশ্চয় ইয়াৰ লগত জড়িত থকা হয়তো ধুবুৰী জিলাৰ কোনোবা ডাঙৰ মানুহ, ধুবুৰী জিলাৰ কোনোবা প্ৰভাৱশালী ব্যক্তি ইয়াৰ লগত জড়িত আছে। গতিকে আমি আজি ধুবুৰী জিলাৰ SP মহোদয়ক, ধুবুৰী আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ যে আপোনালোকে আজিৰ পৰা এই অপাৰেশ্যনটো আৰম্ভ কৰক। ইয়াৰ লগত জড়িত ৰৌ বৰালি ওলাই পৰিব। আমি আকৌ অনুৰোধ জনাইছোঁ যে আমি আৰক্ষীক সন্মান জনাওঁ। গতিকে ধুবুৰী জিলাৰ দুৱাৰমুখ চাপৰৰ পৰাই এই অপাৰেশ্যনটো আৰম্ভ হ'ব লাগে। যদি প্ৰশাসনে এই অপাৰেশ্যনটো আৰম্ভ নকৰে, এই ট্ৰাকবিলাক নধৰে, আমি ভাবিম যে প্ৰশাসন ইয়াৰ লগত জড়িত আছে। আৰু তেতিয়া আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজক লগত লৈ আমি ওৰে নিশা ৰাজপথত থিয় হ'ম আৰু এই সিন্ডিকেট বাহিনীটো উৎখাত কৰিমেই। ধন্যবাদ।